নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইনফৰমেশ্যন 365 লৈ। আজি আমি জনাম কেইগৰাকীমান বলিউড এক্ট্ৰেছৰ স্বামীৰ নাম আৰু তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনৰ বিষয়ে কিছু তথ্য। অনুষ্কা শৰ্মা। সকলোৰে চিনাকি অনুষ্কা শৰ্মা বিবাহ পাশত আবদ্ধ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ লগত, যি নেকি বৰ্তমান সকলোতকৈ ব্যয়বহুল ক্ৰিকেটাৰ। বিৰাট কোহলিৰ মুঠ সম্পত্তিৰ মূল্য হৈছে 930 কোটি টকা। অনুষ্কা আৰু বিৰাট দুয়োৰে যদি আমি সম্পত্তিৰ মূল্য যোগ কৰোঁ তেনেহ'লে হয়গৈ প্ৰায় 1300 কোটি টকা। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে কোনো সংবাদ মাধ্যম বা আন শুভাকাংক্ষীৰ আগলৈ অহা নাই। সোনম কাপুৰ। অনিল কাপুৰৰ জীয়ৰী সোনম কাপুৰে বিবাহৰ বাবে এজন ধনী ব্যৱসায়ীক নিৰ্বাচন কৰি লৈছে। 36 বছৰীয়া আনন্দ আহুজাৰ মুঠ সম্পত্তিৰ মূল্য 3000 কোটি টকা। জুহি চাওলা। মেহতা গ্ৰুপৰ মালিক, তেওঁতকৈ 7 বছৰ বয়সত ডাঙৰ জয় মেহতাৰ লগত বিবাহত আবদ্ধ হৈছিল জুহি চাওলা। আফ্ৰিকা, US দৰে দেশতো জয় মেহতাৰ যথেষ্ট ব্যৱসায় আছে। তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য 4000 কোটি টকা। ৰাণী মুখাৰ্জী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। আদিত্য চোপ্ৰা বলিউডৰ এজন নামী দামী প্ৰডিউচাৰ। আদিত্য চোপ্ৰাৰ মুঠ সম্পত্তিৰ মূল্য 500 কোটি টকা। শিল্পা শেট্টি। ইংলেণ্ডৰ প্ৰখ্যাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। ৰাজ কুন্দ্ৰা অৱশ্যে এইখন দ্বিতীয় বিবাহ। ৰাজ কুন্দ্ৰাৰ বছৰি মুঠ উপাৰ্জন 700 কোটি টকা। বিদ্যা বালন। বিদ্যা বালনে সিদ্ধাৰ্থ ৰয় কাপুৰৰ লগত বিবাহ হয়। সিদ্ধাৰ্থ ৰয় কাপুৰ হৈছে ৱল্ট ডিজনী ইণ্ডিয়াৰ MD। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য 50 কোটি টকা। প্ৰীতি জিন্টা। বলিউডৰ ডিম্পল গাৰ্ল প্ৰীতি জিন্টা বিবাহ পাশত আবদ্ধ হয় লছ এঞ্জেলছৰ নিবাসী জিন গুডি এনাফৰ লগত। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য 3000 কোটি টকা। তেওঁ পেছাত এজন ব্যৱসায়ী। মাধুৰী দীক্ষিত। মুহাময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ বিবাহৰ কাৰণে এজন NRI ডক্টৰ পচন্দ কৰি লয়। শ্ৰীৰাম মাধৱ যেনে US এজন নাম জ্বলা কাৰ্ডিওভাস্কুলাৰ চাৰ্জন। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য 250 কোটি টকা। ঈশা দেওল। হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ জীয়ৰী ঈশাই বিয়াৰ কাৰণে পচন্দ কৰে এজন ডায়মণ্ড বিজনেছমেন। ঈশা আৰু তেওঁৰ পতি ভাৰত তাকতানি হৈছে সৰুকালৰ পৰাই বন্ধু। তেওঁলোক পৰিয়ালগতভাৱে ব্যৱসায়ী। তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় 200 কোটি টকা। তেওঁলোকৰ অৱশ্যে 2টা সন্তানো আছে। আয়েশা তাকিয়া। আয়েশা তাকিয়াৰ বিয়া হৈছে বিখ্যাত ৰাজনীতিবিদ আবু আজমিৰ পুত্ৰ ফাৰহান আজমিৰ লগত। ৰাজনীতিৰ লগতে তেওঁলোকৰ আছে হোটেল ব্যৱসায়। তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য 200 কোটি টকা। আসিন। চাউথৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী। তেওঁ বলিউডৰো কেইবাখনো চিনেমাত অভিনয় কৰিছে। ছালমান খানৰ লগত ৰেডি নামৰ এখন ছবিত অভিনয় কৰিছে। তেওঁ বিবাহ হৈছে ৰাহুল শৰ্মাৰ লগত। ৰাহুল শৰ্মা মাইক্ৰমেক্সৰ মালিক। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় 4000 কোটি টকা। চেলিনা জেটলি। বিবাহ হৈছে অষ্ট্ৰেলিয়াৰ পিটাৰ হাগৰ লগত, যি নেকি প্ৰখ্যাত হোটেল ব্যৱসায়ী। পিটাৰৰ ডুবাই আৰু আফ্ৰিকাতো ভালেকেইখন হোটেল আছে। পিটাৰৰ প্ৰায় মুঠ সম্পত্তিৰ মূল্য 4000 কোটি টকা। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।